কৈছে কি কৰিছে তাহলে ফোন তোপা শান্তিত কিবা কাম কৰিব পাৰি নে এই শান্তিটো বাদ দিয়কচোন চাহক আমি ফোন কৰি ৰখাব লাগিছে অ চাচা মই কৈ দিয়কচোন হা কি হ'ল একে কাহি কাহি মানুহটো অৱস্থা নাইকিয়া হৈ গৈছে কোনে ধৰিছিলে কোনে ক'লে কিবা কৰোণা নামৰ মানুহ এজনে কৈছে মূৰ্খটো এইটো ডাইলাৰ টিউন দাইল মচুৰ দাইল নে মগু দাইল হেই তই দোকানলৈ যা দাইল বনাগে যা কি হৈছে পাগল গোটেইটো একে গুচাই পেলাইছে তাই যে গুচোৱা মুখখনেদি হাঁহি এটা মাৰিছে আহে কি থব লাগিছে ছাৰৰ মুজ কাটিছে তুমি আকৌ কিয় লাজ কৰিছা এই জন্মৰ পৰা নাকৰ তলত চুলি কুচা আছে ঘপককে যদি খহাই দিছে মোৰ লাজ নেলাগিছে কিয় লাজ লাগিব হে কাইলৈ পঢ়িলে যদি আপোনাৰ চুলি কুচা আপুনি খুৱাই দিছে মোৰ হবলৈ লাজ নেলাগিছে কিয় লাজ লাগিব ছাৰ ছাৰ ই মোৰ মুজটা টানি দিছে চাওক না ৰঙা পৰি গৈছে হ'ব দিয়ক কি হ'ব হ'ব ছাৰ এনেকে নহ'ব মোৰ মুচৰ লগত কোনো খাতি বাতি নাই মোক বিচাৰ লাগে আপোনালোকৰ এইবিলাক অশান্তিৰ কাৰণে মই ইয়াৰ পৰা যাব ওলাইছো হ'ব ছাৰ আপুনিনো কিয় তেনেকে কয় মই কম্প্ৰমাইজ কৰিছো বাৰু আপুনি কিন্তু থানা পা নাযাব দেই কি হৈছে এইবিলাক কি আপোনাৰ মুখলৈ চাবই নোৱাৰো চাই তাতো এনেকুৱা হৈ গৈছে দেখিছে ৰে আকৌ মুচকচা থাকোতে ভাল লাগিছে এই কোচা বা কিয় খাই দিবি মানে এই বল বোলে যাম চশমাৰ দোকানতো কিয় যাম টুপি এটা কিনিম চশমা দোকানত টুপি উম আহোঁতে কিন্তু হোটেলত সোমাম যা কাপোৰ এযোৰ কিনিম কথাত বৃহস্পতি কথাতে বুদ্ধিত হওক দে বল চশমা পিন্ধিলে আপোনাৰ বেয়া দেখিব নেকি বাচ্চা দা সিনে দেখক দে বল পিছত কিন্তু মোহন দাদাক দুখ দিলে নহৈছে নহ'ব যেন নহ'ব বলক বল অ এই এইখন বেলেগৰ বেলেগৰ নে ঢুকি নাপাইছে এই তলত চলাব পাৰোতো আৰু বেলেগ আছে দেখাই আছো ৰ'ব হা বেলেগ আছে এই তই এইবিলাক কিয় পিন্ধি আছা আকৌ এই অৱশ্যে একেলগে যোনযোৰ পচন্দ হয় চাওঁ এইবোৰ আপোনালোকে কি কৰি আছে ইমানবোৰ দৰকাৰ নাই নহয় এটা এটা পিন্ধাই দিয়ক ইমানবোৰ দৰকাৰ নাই এইটো লেডিছৰ হয় এইটো খুলি দিয়ক এইটো চাই লওক এইটো ভাল লাগিব চাওক মোৰ চকুকেইটাহে দেখাব লাগিছে অ কিয় মোৰ কিবা ধোঁৱা ধোঁৱা দেখি আছে তই নিজে চশমাযোৰ পিন্ধি থকা নাই এই যেহে আপোনাৰ ধুনীয়া লাগিছে চাওঁ চাওঁ এই তেৰিয়া মোৰ ৰকচোৱা মোক 5 টকা লাগিব এইবিলাক নহয় ইয়াৰ পাৱাৰটো নাছে ইমান চশমা চাই আছে যে কেনেকুৱা চশমা লাগিব 5 টকা কাৰোবাক দেখুৱাইছে নেকি মোক দুদিনমান আগতে দেখাইছে আপোনাক দেখুওৱাৰ কথা কোৱা নাই মই ডক্টৰক দেখুওৱাৰ কথা কৈছো আপুনি মানে এতিয়ালৈকে ডক্টৰক নেদেখাইছে কামোৰটো কৈ আছে আহক ডক্টৰক দেখাই আহোঁ ৰ'ব নাম এণ্ট্ৰি কৰিব লাগিব কৰিম দুদিনমান পিছত কৰিম ডক্টৰক নাম জমা দিব লাগিব